বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা নিউ এডভাৰটাইজমেণ্টৰ খবৰ, য'ত নেকি কোকৰাঝাৰ জুডিচিয়াৰী ডিপাৰ্টমেণ্টত 4টা পিয়নৰ পোষ্ট ওলাইছে। আমি যিসকল গভৰ্ণমেণ্ট জব চিকাৰ্ছ আছোঁ তেখেতসকলৰ কাৰণে ভাল খবৰ। আপোনালোকে নিশ্চিন্তে একদম পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব, আৰু ইয়াৰ কি গাইডলাইন্স দিয়া আছে, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, সকলোখিনি আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 7/8/2025। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰ ডিপাৰ্টমেণ্টত হয়। কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে জেনেৰেলৰ কাৰণে 2টা, PWDৰ কাৰণে ৰিজাৰ্ভ হৈছে 1টা, SCৰ কাৰণে 1টা। ইয়াৰ পে স্কেল হ'ব 12,000ৰ পৰা 52,000 প্লাছ গ্ৰছ পে হ'ব 3,900 প্লাছ আদাৰ এলাউন্সেছ এজ এডমাইজেবল। ইয়াৰ এজ লিমিট হৈছে 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 ইয়াৰ্ছৰ তলত হ'ব লাগে। এজন ডেট হৈছে 7/8/2025 মতে বয়স আমাৰ 40 বছৰৰ তলত হ'ব লাগে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ভিতৰত আছে কেণ্ডিডেট মিনিমাম 8 পাছ হ'ব লাগিব আৰু মেক্সিমাম 12 পাছ। ইয়াৰ ওপৰত হ'লে আমি এপ্লাই কৰিবৰ কাৰণে এলিজিবল নহ'ব। আৰু কেনেকৈ আমি এপ্লাই কৰিম, এই পোষ্টটোৰ কাৰণে কেনেকৈ আমি এপ্লাই কৰিম, ইয়াৰ এপ্লাই প্ৰচেছটো হৈছে কমপ্লিট অফলাইন। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি পেলাই ইয়াৰ লগত ছেল্ফ এটেষ্টেড সকলো টেষ্টিমনিয়েলছ, মানে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি সকলো ডকুমেণ্টছত নিজৰ ছিগনেচাৰ এটাষ্ট কৰি পেলাই এটা ইনভেলপত ভৰাই, আৰু ইনভেলপৰ ওপৰত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন এইটো ব্লক লেটাৰত লিখি পেলাই ছাবমিট কৰিব লাগে। আৰু ইয়াৰ পোষ্টেল এড্ৰেছটো হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰ, কোৰ্টপাৰা, ৱাৰ্ড নম্বৰ 10, পোষ্ট অফিচ এণ্ড PS, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, আছাম, আৰু পিন হৈছে 783370। ইয়াৰ এডভাৰটাইজখন মই লগত গাঁঠি দিছোঁ। এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 7 জুলাই 2025 আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 7 আগষ্ট 2025। কমপ্লিট এমাহ সময় আছে। গতিকে যোনসকলে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে আমি প্ৰিপাৰেশ্যন লৈ আছোঁ, আমাৰ কাৰণে ভাল খবৰ। এইটো পোষ্টত আমি এপ্লাই কৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ হৈছে যিসকল এলিজিবল কেণ্ডিডেট হয় তেখেতসকলৰ কাৰণে এটা ইণ্টাৰভিউ বা ভাইবা ভইচ পতা হ'ব। কোকৰাঝাৰ জুডিচিয়াৰীৰ ৱেবছাইটত আপলোড কৰা হ'ব। ছেপাৰেট কোনো কল লেটাৰ ইছ্যু কৰা নহয় ইয়াৰ কাৰণে। এইখিনিয়েই। ভিডিঅ'টো চাই যদি ভাল লাগিল, এনেকৈ আৰু ভাল গভৰ্ণমেণ্ট চাকৰিৰ নিউজ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।